নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক লৈ যাম অসমৰ বিখ্যাত তথা মহিমামণ্ডিত খনিকৰ পুথি নামঘৰলৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক পুথি নামঘৰৰ অৱস্থিতি, এই নামঘৰৰ উৎপত্তি, তাত থকা সুবিধা এই সম্পৰ্কে জনাম বুলি ভাবিছোঁ। তাৰ বাবে আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব আৰু লগতে মোৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিবলৈ কিন্তু নাপাহৰিব। ঘৰখনৰ মংগলৰ বাবে মই কিছুদিনৰ আগতে খনিকৰ পুথি নামঘৰলৈ শৰাই দিম বুলি মনতে ভাবি থৈছিলোঁ। লগতে আজি বড়ো উপজা দিন, সেয়েহে আমি পুথি নামঘৰত শৰাই দিবলৈ বুলি পবিত্ৰ মনেৰে যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ ঘৰৰ পৰা যিহেতু 20 মিনিটমানৰহে বাট, সেয়েহে আমি 10 বজাতে ঘৰৰ পৰা ওলাই গ'লোঁ। এই খনিকৰ পুথি নামঘৰ ভাগ গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ অন্তৰ্গত খনিকৰ গাঁৱত অৱস্থিত। এই পুথিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তনঘোষা আৰু নামঘোষাৰ 2খন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিভাগ বোলে প্ৰায় 250 বছৰ পুৰণি। লোকবিশ্বাস মতে এই পুথিভাগৰ বিভিন্ন অলৌকিক তথা আধ্যাত্মিক শক্তি জড়িত হৈ আছে। কথিত আছে যে মানৰ আক্ৰমণৰ সময়ত খনিকৰ গাঁৱৰ নিবাসী মণি বৰুৱা নামৰ এজন ব্যক্তিয়ে এই পুথিভাগ উদ্ধাৰ কৰিছিল। প্ৰথমতে খনিকৰ গাঁও গুৰুগৃহতে ভক্তসকলে খনিকৰ পুথিভাগ পূজা অৰ্চনা কৰিছিল। কালক্ৰমত খনিকৰ পুথিৰ বিষয়ে ৰাইজ জনাজাত হোৱাত নিজৰ দান বৰঙণিৰে পুথিখন থোৱাৰ বাবে সাধাৰণ গুৰুগৃহটো 2000 চনত নামঘৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। সময়ৰ অগ্ৰগতিৰ লগে লগে নামঘৰ ভাগে আজিৰ এই পৰ্যায়ত উপনীত হৈছে। পৰিৱেশটো যে ইমান ধুনীয়া, চাওকচোন আপোনালোকে। এই পুথিভাগ অসমৰ বিভিন্ন প্ৰান্তলৈ নিয়া হয়, কিন্তু এটা কথা ঠিক, এই পুথিভাগ গাড়ী মটৰেৰে নিয়া নহয়। এই পুথিভাগ এটি কাঠৰ বাকচত ভৰাই এজন ধুতি পৰিহিত ভকতে খালী ভৰিৰে খোজকাঢ়িয়ে লৈ যোৱা হয়। আপোনালোকে যদি আগতে এই নামঘৰলৈ আহিছে, তেন্তে এই বৰ্তাজনক লগ নিশ্চয় পাইছে। এখেতে বৰ ধুনীয়াকৈ সকলোকে আশীৰ্বাদ দিয়ে। সমজুৱা আশীৰ্বাদত এখেতে প্ৰাচ্য মানে সকলোৰে নাম আৰু তেখেতলোক কোন ঠাইৰ পৰা আহিছে, কি উদ্দেশ্যলৈ আহিছে, এই সম্পৰ্কে উল্লেখ কৰে। তেখেতৰ স্মৃতিশক্তি ইমান যে প্ৰখৰ, মই ভাবিয়ে আচৰিত হওঁ। নামঘৰ ভাগলৈ আহিলে মন প্ৰাণ এনেই পবিত্ৰ হৈ পৰে। তাত গৈ পাই আমি শৰাই ভাগ আগবঢ়াই ধূপ প্ৰজ্বলন কৰি আশীৰ্বাদ ল'লোঁ। তাত বন্তি প্ৰজ্বলন কৰাৰ সুবিধা নাই। যদি আপুনি বন্তি প্ৰজ্বলনৰ কাৰণে সামগ্ৰীসমূহ লৈ আনে, তেনেহ'লে সেই ভকতসকলে তেখেতলোকেই নামঘৰত বন্তি প্ৰজ্বলন কৰি দিয়ে। তাত ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে। ধূপ জ্বলাই আমাক তেওঁলোকে চাহ খাবলৈ মাতি নিলে। চাহ খাই আমি হৰিনাম শুনিবৰ বাবে নামঘৰৰ মজিয়াত বহিলোহি। পাঠ পঢ়ি নাম গাই আমাক প্ৰসাদ আৰু পায়স খাবলৈ দিলে। পায়সখন খাবলৈ যে ইমান সোৱাদ, আমাক পায়স আৰু প্ৰসাদ ঘৰলৈও দি পঠালে। আপোনালোকে যদি দূৰৰ পৰা আহে আৰু ধুতি বা মেখেলা চাদৰ পিন্ধি অহাত অসুবিধা হয়, তেন্তে আপোনালোকে লগত লৈ আহিব পাৰে। ইয়াত পিন্ধি লোৱাৰ বাবে খুব ধুনীয়া সুবিধা আছে। নামঘৰৰ সন্মুখত এগৰাকী মহিলা আৰু অকণমানি ল'ৰা এটি আছিল। নাম সামৰাৰ পাছত আমি যেতিয়া বিদায় লওঁ, সেই বিদায়ৰ সময়ত মই এখেতলোকক অকণমান কিবা এটা আগবঢ়াই আহিলোঁ।